Hi everyone, welcome back to a new vlog. আজি vlogটো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আজি হৈছে উৰুকাৰ গধূলি। মই ধুনীয়াকৈ এখন থালি ৰেডি কৰি লৈছোঁ। আজি উৰুকাৰ স্পেচিয়েল আছিলে আমাৰ মাছ, লগতে পৰ্ক, লগতে লোকেল চিকেন। এখন ধুনীয়াকৈ থালি ৰেডি কৰি ল'লোঁ। The next day. আজি হৈছে মাঘ বিহু, সকলোকে হেপী মাঘ বিহু। এয়া আমি মেজি জ্বলাই মেলি ধুনীয়াকৈ চাহ খাবলৈ পিঠা পনা ৰেডি কৰি লৈছোঁ। আৰু এয়া বিহুৰ দিনাও ধুনীয়াকৈ এখন থালি ৰেডি কৰি লৈছোঁ। আজিও আছে আমাৰ বইল পৰ্ক, হাঁহৰ লগত সৰু আলু, আৰু লগতে আছে মাছ। এনেদৰে ধুনীয়াকৈ এখন থালি ৰেডি কৰি লৈছোঁ বিহু বুলি। আমাৰ ঘৰত যিহেতু মেকুৰী আছে, আমাৰ মেকুৰীকেইটাই বিহুতে পোৱালি দিলে। চাওকচোন কিমান কিউট কিউট হয় তাহাঁতি। এয়া বিহু কেইদিনমানৰ পাছত আমি ওলাইছোঁ মোৰ বা ঘৰলৈ, মোৰ পেহী ছোৱালী ঘৰলৈ। তাই গোলাঘাটত বিয়া হৈছে, তাহাঁতৰ ঘৰলৈ আজি আমি ওলাইছোঁ। এয়া অলপ টাইম পাছত আমি পালোঁগৈ। আমি বা ঘৰলৈ গৈ চাহ তাহ খালোঁ। লগতে এয়া বাই আমাৰ কাৰণে সাজো ৰাখি থৈছিল, লগতে এয়া পৰ্কো পুৰি থৈছিল। এনেদৰে আৰু যি পাৰোঁ অলপ অলপ ভিডিঅ' কৰি ৰাখিছোঁ বা ঘৰত। ভাত পানী খাই আমি অলপ টাইম পাছত বা ঘৰৰ পৰা ৰিটাৰ্ণ হ'লোঁ। The next day. আজি হৈছে সৰস্বতী পূজা। আমি দুয়োজনে পূজা বুলি অলপ ওলাই আহিছোঁ। আমি বিয়াৰ আগৰ পৰাই দুয়োজনে লগতে ওলাই আহোঁ। তো এয়া বিয়াৰ পাছতো আমি এনেই অলপ ফুৰিবলৈ ওলাই আহিছোঁ। ইভিনিং অলপ ফুৰি মেলি আহি এয়া এতিয়া মই মোৰ পুতলিৰ লগত খেলি আছোঁ। আজি হৈছে ৰিপাব্লিক ডে'। সকলোকে হেপী ৰিপাব্লিক ডে'। আজি আমি দুয়োজনে অলপ ফুৰিবলৈ ওলাই আহিছোঁ। যিহেতু আজি বন্ধ আছে, তো আমি দুয়োজনে অলপ ফুৰিবলৈ ওলাই আহিছোঁ। আজি আমি ওলাইছোঁ মৰিয়নি ছাইডে। আজি আমি আহিছোঁ নকাছাৰীত থকা চুকাফা পাৰ্কলৈ। চুকাফা নোপোৱাৰ আগতে আৰু এডোখৰ পিকনিক স্পট নতুনকৈ অপেনিং কৰিছে বোলে, তো তাতে সোমাই গৈছোঁ আমি। পাহাৰৰ মাজত আছিলে, চাই লওঁ ৰ'বা কেনেকুৱা হয়। ফ্লেগ লাগি থকা তাতে ফুলটো ভাল লাগিছে ন, ঘৰটোৰ ওপৰত ফুলটো। এতিয়া আমি আহিছোঁ নকাছাৰীৰ এডোখৰ পিকনিক প্লেচ। ৰাস্তাটো ডেঞ্জাৰ দেখোন, পৰি যাম নি? অ' মাই গড। অলপ অলপ অৰুণাচল নিচিনা আহিছে।
হালধি বহুত বহুত দালি ও ৰাম মালিক পুৰা ফচি গৈছে চেণ্ডেল ও গড ধুনীয়া বাৰু জেগাটো ইমান বেয়া নহয় এয়া চাওক কিমান ধুনীয়াকৈ নৈখন বৈ আছে বুলিব যাওঁগৈ আহা ইমান বালি খোজকাঢ়িব বেয়া ইয়াত ইমান বালি মোৰ শিলটো সোমাই গৈছে ধূলি লাগি গ'ল গোটেই এয়াই হৈছে নকচাৰীত থকা পিকনিক প্লেচটো আপোনালোকে ইয়ালৈ আহিব পাৰে বহুত মানুহ আছিল সেইদিনা চবেই পিকনিক খাই আছিল তো আমিও এনেই ফুৰি গ'লোহি ইয়াত ধুনীয়া হয় জেগাটো গৈ আছো চুকাফা পাৰ্কলৈ ৰাস্তাটো নবনালাগে আৰু ন প্লেনিং এইটো ধুনীয়া কৰিলে আগত কৈছে ন বটিং চটিং কৰিব পাৰি হাঁস বিকিছে হাঁস চানা টিকটিকো বিকে আজিকালি পৰ্ক ভাল লাগিছে দেখিব চোৱা আমি এতিয়া পালোহি চুকাফা উদ্যান ইয়াত 100 টকা লয় পাৰ গাড়ী এণ্ট্ৰি ফিজ ইয়াত খাবলৈ বহুত সুবিধা কৰিলে আগতে ইমান নাছিল বাৰু মই 2 বছৰমানৰ আগত আহিছিলোঁ তেতিয়া ইমান সুবিধা নাছিল ইয়াত আগৰ কম্পেয়াৰত বহুত ধুনীয়া হ'ল পাৰ্কখন বটিং কৰিব পাৰি ইয়াত ন নকৰোঁ দে মই 30 rupees লয় পাৰ পাৰ্চন খাবলৈও কিবা পায় কি শেষ হ'ল নেকি নাই অনা অঁ আমি দেৰি হ'ল আকৌ এইফালে জিপ লাইনিং কৰিব পাৰি ধুনীয়া হয় পাৰ্কখন ৰ'বা মই গৈছোঁ তাতে আহোঁ ওপৰত এইফালে পৰা গৈ আহোঁ এক পাক চাই আহোঁ খোজকাঢ়ি ভাগৰ লাগিছে মাতে না ছোৱালী হ'ল কি মাতে পোৱালি আছে বেচাটো
এয়া আমি দুইটা এতিয়া পাৰ্কখন গোটেই ঘূৰি ফুৰিছোঁ। চুকাফা পাৰ্কখন যিহেতু পাহাৰৰ মাজত আছে সেইকাৰণে অলপ খোজকাঢ়িব লগাও হয় বাৰু, সেইকাৰণে অলপ কমফৰ্টেবল জোতা বা চেণ্ডেল পিন্ধি আহিব। মই যিহেতু হিল পিন্ধি আহিছোঁ মোৰ অলপ কষ্ট হ'ল বাৰু, কিন্তু জেগাটো বহুত ধুনীয়া হয়। চাৰিওফালে পাহাৰ লগতে গ্ৰীনাৰী আছে, লগতে ভিউবোৰো বহুত ধুনীয়া হয়। আমি যোৱা দিনা বহুত মানুহ আছিল, সকলোৱে পিকনিক খাই আছে, সকলোৱে এনজয় কৰি আছে। তো আপোনালোকেও নিজৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত ইয়ালৈ ফুৰিবলৈ আহিব পাৰে। তাত ধুনীয়াকৈ এটা ট্ৰী হাউচো বনাই ৰখা হৈছিল একদম গছৰ ওপৰত। Oh my, ইমান straight হয় এইটো। মই চাওক এই যে হিল পিন্ধি ইয়াতে বগাই আহিছোঁ, কিমান ওপৰত আছে গম পায়নে? তাৰপিছত এইফালে একদম তলত আছে। ধুনীয়া হয় জেগাটো, বেয়া লগা। আমি চুকাফা পাৰ্কত বহুত টাইম থাকিলোঁ। এতিয়া আমি ঘৰলৈ ৰিটাৰ্ণ যাব লৈছোঁ। আমাৰ বহুত ভাল লাগিল ইয়ালৈ আহি। আপোনালোকেও নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ লগত ইয়ালৈ ফুৰিবলৈ আহিব পাৰে, পিকনিক খাবলৈও আহিব পাৰে। এতিয়া আমি আহি পাই ৰখিছোঁহি মৰিয়নিত দোচা খাব ৰখিছোঁ। যিহেতু গম পাই মৰিয়নি দোচা বহুত ফেমাছ হয়, তো তাতে এতিয়া আমি খাব ৰখিছোঁ। আমি দোচা খাই মেলি এতিয়া ঘৰলৈ গৈ আছোঁ। আজিৰ ব্লগটো ইমানেই আছিল, আশা কৰোঁ সকলোৱে চাই ভাল পালে। থেংক ইউ।